নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে ৰোষ্টাৰ বয় অফ তেজপুৰ। তো আজি আমি কথা পাতিম কেইটামান ৰোষ্টাৰৰ ওপৰত। তো বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে আমি ক'বলৈ ওলাইছোঁ অসমৰ একমাত্ৰ অকাত থকা ইউটিউবাৰজনৰ ওপৰত, যাৰ নাম আপোনালোকে জানেই, অসমৰ ডেকা। সি ডেকা নহয়, বুঢ়া হ'ল বাৰু। সি মানে লাইক ফলোৱাৰ্ছৰ কাৰণে এতিয়া কি কৰিছে জানেনে? সি ঘৰৰ ৰাঠুৱাখনকে পিন্ধি লৈ ভিডিঅ' বনাইছে। যদি বিশ্বাস হোৱা নাই চাই লোৱা। বাৰিষাৰে জীয়া নদী বুকুতে বোৱালা কুমলীয়া কলিজাতে কি ৰং সানিলা। আৰু 1 মিনিট, এই আঁঠুৱাখন মই পথাৰত মাছ ধৰিবলৈ পাতি থৈ আহিছিলোঁ, তো তাৰ পৰা উঠাই আনিলি? নাপায় ডেকাদা, নাপায়। মানে গোটেই দেহৰ এটা এটা পাৰ্টছ দেখি আছে আপোনাৰ। আৰু কলিজাখন অলপ পিছত ওলাই যাব পাৰিলে, আৰু অকণমান যদি ওপৰখিনি দেখুৱাই আছে, তলৰখনো আঁঠুৱা পিন্ধিব পাৰিলে হয়, ভাল লাগিল হয়। সেই অসমৰ ডেকাক বাদ দিছোঁ, এতিয়া আহিছোঁ দুদুখোৱা ল'ৰা, মানে এই দুদুমণি যে এই মানে নগাঁও ৰোষ্টাৰ বয়। সি মানে এটা কাম কৰে, সি মানে এই লেট্ৰিন চাফা কৰে বুলি শুনিছোঁ। এই আমাৰো মানে লেট্ৰিনটো বহুত লেতেৰা হৈছে, তাক সুধিম বুলি ভাবিছোঁ, কৰে নে নকৰে। তাক সুধো ৰখকচোন, কৰে নে নাই। ঐ নগাঁও ৰোষ্টাৰ বয়, তই এই আমাৰ লেট্ৰিনটো চাফা কৰি দিবলৈ তই আছনে? আছোঁ আৰু সদায় থাকিম, প্ৰমিছ। উফ, মনটো ভাল লাগি গ'ল তই আছ বুলি কোৱা কাৰণে, আৰু থাকিব বোলে সদায়। থেংক ইউ আমাৰ লেট্ৰিনটো চাফা কৰিবলৈ আহিবৰ কাৰণে। दुआएं मांगी पाया है मैंने फिर तुझे। এইজন হৈছে আমিন্দা, মানে বিকাশ আমিন্দা। এইজনে যে মানে একদম এইজনৰ টকা মানে এনেকুৱাই গেম খেলে, গেম খেলি মানে টকা একদম ভৰাই পেলাইছে। এইবাৰ চাগে এই লাষ্ট ইয়াৰত চাগে তেওঁ এৰোপ্লেন এখনো কিনিছে, শুনিছিলোঁ। হয়নে নাই? কিনিছিলে নাই? হা, কিনিছিলিতো তই ন? হা, এই যে আলমাৰীত সজাই থৈছ, দুৰ্গা পূজাত লৈছিলি, হয়নে নাই? হা, তো এইবাৰ আহিছোঁ আমাৰ চবৰে পৰিচিত টেঙা নিদিবা, মানে দয়া। তো সিনো কি কৰি আছে, ক'ত কি কৰি আছে, তাকে চাওঁচোন অকণমান। পানী অকণ দে। থেংক ইউ। পানী দিছে কিন্তু দেই, একদম মানে কি কম, কি সুন্দৰকৈ দিছে, ডাইৰেক্ট মুখত পৰিছে পানীটো। চাগে একদম পূৰা নিমখ লাগিছে চাগে ন অলপমান? হা ঐ দয়া, নিমখ লাগিছেনে? না নিমখ নাই লগা, তই থেংক ইউ কৈছ নহয়, মিঠা লাগিছে চাগে ন? হা, তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। এনেই আৰু অকণমান ধেমালি কৰিলোঁ, আৰু যিকেইজনৰ ৰোষ্ট কৰিলোঁ গোটেইকেইজনেই মোৰ ফেভৰেট হয়, খালী এটাৰ বাহিৰে, অকাত থকাটোৰ বাহিৰে। তো ভিডিঅ'টো যাতে কোনো চিৰিয়াছলি নলয়, এনেই ধেমালিতে বনালোঁ। আৰু ভিডিঅ'টো যদি অলপমানো যদি ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেললৈ যদি কোনোবা নতুনকৈ আহিছে দেন ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।